নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কম কিদৰে আপুনি কোনো ধৰণৰ ইন্টাৰনেট ব্যৱহাৰ নকৰাকৈ গুগল মেপ ইউজ কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ প্ৰথমতে মই ক'ব বিচাৰিছোঁ মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা আইকনটো এতিয়াই প্ৰেছ কৰি লওক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমতে আপুনি আপোনাৰ গুগল মেপছটো উলিয়াই লওক। তাৰপিছতে আপুনি ইয়াতে ক্লিক কৰক। দেখিবলৈ পাব অফলাইন মেপছ। আপুনি ইয়াৰে কাষ্টম মেপো ডাউনলোড কৰিব পাৰে, ৱৰ্কৰ কাৰণেও ডাউনলোড কৰিব পাৰে। তো মই কাষ্টম মেপে ডাউনলোড কৰিছোঁ। ধৰি লওক এইখিনি জেগা আপোনাৰ যিটো আপুনি মানে যোনটো লোকেশ্যন মানে অফলাইন চাব বিচাৰিছে সেইটো লোকেশ্যন আপুনি চিলেক্ট কৰি লওক। ধৰি লওক মই এইখিনি লোকেশ্যন চাব বিচাৰিছোঁ। এইটো মই 225 MB হয়, এইটো মই ডাউনলোড কৰি ল'লোঁ। এইটো ডাউনলোডিং হৈ আছে। তো ডাউনলোড হৈ গ'লে আপুনি এতিয়া আপোনাৰ কোনো ধৰণৰ ডাটা কানেকশ্যন নোহোৱাকৈ আপুনি এইটো চাব পাৰিব। ধৰি লওক অফলাইন মেপছ, এতিয়া আপোনাৰ মেপটো ছেভ হৈ গৈছে। তো আপুনি চাব পাৰিব ইয়াত। ক'ত কি আছে চব আহি যাব ইয়াত। এইটো মোৰ এতিয়া বৰ্তমান মোৰ ডাটা অফ আছে। তো আপোনালোকে দেখিবলৈ পাইছে অফলাইনতো মই মেপ চাই আছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।